কৰি বহুমূলীয়া সময়ৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকে আজি অনুষ্ঠানৰ আয়োজন কৰিছে আজি সকলৰ মাজত এজনো যদি উপকৃত হয় এওঁলোকৰ এই অনুষ্ঠানৰ যোগেদি তেনেহলে এওঁলোক সকলোৱে ধন্যবাদৰ পাত্ৰ গতিকে মোক ধন্যবাদ দিয়াৰ পূৰ্বে মই এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এতিয়া কি ক'ব লাগিব মূলত বিশ্বজ্যোতিক বিশেষকৈ মই অনুৰোধ জনাইছো যে আজি বিগত কেইদিনত কি হৈ গ'ল সেই বিষয়ে অকণমান মোক যাতে আভাস দিয়ে তেতিয়া মই গম পাম যে কি হৈছিল হৈ গ'ল আজি কিমান দিন আজি 4 নম্বৰ দিন 4 দিন ইয়াত 3 দিন কি হৈ গ'ল আজি 6 দিন গতিকে কি হৈ গ'ল বিশ্বজ্যোতি অকণমান যদি কৈ দিয়ে তেতিয়াহ'লে সুবিধা হ'লহেঁতেন ঠিক আছে তেতিয়া মই গম পাম আৰু তোমালোকৰ বাবে বিশেষকৈ মই ভাবোঁ যে আগ্ৰহটো মই জানো যে কিছুমানে হয়তো বুজিও নাপাব যে মই কি কৈ আছোঁ যথেষ্ট সৰু কিছুমানে হয়তো আধা বুজি পাব কিছুমানে হয়তো অলপ বেছিয়ে বুজি পাব কিন্তু শুনাৰ যিটো আগ্ৰহ জীৱনত সপোন দেখিছা নাই ডাঙৰ হ'লে কি হ'ম ভাবিছা নাই তোমালোকে ভাবিছা কি হ'বা তুমি ডাঙৰ মানুহ কিমান ডাঙৰ ইমান কিমান মানে কি হ'বা ডাঙৰ মানুহ মানে কি ডাঙৰ মানুহ হ'বা ডাঙৰ মানুহ কি হ'ব ভাবা নাই এতিয়ালৈ আৰু কোনে কি হ'ব কৈছে এইখিনি সুধো আমি দেখোন কাৰ্টুন চেনেলকেইটা সুধো প্ৰথমতে কোৱা কোনে কি হ'ব কৈছা কোৱা কঠিয়া কোৱা কোনে কি হ'ব কৈছা তুমি কি হ'ব কৈছা ঠিক আছে কৰা একো নহয় তোমালোকে কালি মোক কিছুমানে লগ পাইছিলা আজি চাগে প্ৰথম দেখিছা ন কিছুমানে না কোনে কালি মোক প্ৰথম লগ পাইছিলা বহুতখিনি মোক লগ পোৱা নাই আৰু তোমালোকে ভয় কৰিছা নেকি বাৰু নাই কৰা মই পিছত শুনা নাই অলপ ডাঙৰকে ক'ব লাগিব মানে কি হৈ আছে জানানে মোৰ কাণখনৰ অলপ অসুবিধা হৈ আছে মই ভালকে নুশুনো সেইকাৰণে তোমালোকে যদি ডাঙৰকে কোৱা তেতিয়াহে মই শুনিম নহয় জানো যিমান ডাঙৰকে মন যায় সিমান ডাঙৰকে ক'বা মোৰ ভয় লাগিছে নেকি